এইটো যাব নোৱাৰিব যিটো লিখা আছে সেইটো গতি আপোনালোকক যিখিনি অভিযোগ আছে এইখিনি আপোনালোকক দিয়া হ'ব। এই গতিকে 4 তাৰিখে আপোনালোকে ইয়াত বহুত অনুষ্ঠিত কৰিছে, বহুত হাল্লা কৰিছে আৰু কাৰ্বিবিলাকৰ কাৰণে বহুত বেয়া বেয়া কথা আপোনালোকে কৈছে। আনপাৰ্লিয়ামেণ্টাৰী ভোট, আনকনষ্টিটিউচনেল ভোট এইখিনি আপোনালোকে কৈছে, এইখিনি কেতিয়াও আমি মানিব নোৱাৰোঁ। আৰু অতি সোনকালে যিবিলাকে আমি সেইদিনাখন এবাৰ দিয়া হৈছে তপন দে, তাৰপিছতে তপন দাস, তাৰপিছতে দোসৰা দাস, তেওঁলোকে ইমিডিয়েটলি তেওঁলোকক এৰেষ্ট কৰিব লাগে। কাৰণ তেওঁলোকে যিখিনি তেওঁলোকৰ কাম কৰ্ম যিবিলাক কথা দিলে এইখিনি এগেইনষ্ট দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, এগেইনষ্ট দ্য বুকছ অফ আংলো-জাৰ্মান কাউন্সিল। এই গতিকে তেওঁলোকক অতি সোনকালে তেওঁলোক এৰেষ্ট লাগে বুলি আমি কওঁ। আৰু এইটো জেগাত যিটো ৰংকট এৰিয়া তেওঁলোকক যিটো দিয়া হৈছে এইখিনি জেগাত তেওঁলোকে থাকিব পাৰিব, কিন্তু ইয়াৰ পৰা তেওঁলোকে এক ইঞ্চিও ইয়াৰ পৰা তেওঁলোকে মাটি ল'ব নোৱাৰিব, এক্সপানশ্যন কৰিব নোৱাৰিব। আৰু আমি চৰকাৰ অনুৰোধ কৰিছোঁ, আসাম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আমি অনুৰোধ কৰিছোঁ তেওঁলোকক ইয়াৰ পৰা উঠাই পেলাই বেলেগ এটা জেগাত দি পেলাই ৰিএলোকেশ্যন তেওঁলোকক দিব লাগে বুলি আজি আমাৰ অনুৰোধ। আৰু তেওঁলোকে ইয়াত কোনো অধিকাৰ নাই। ইয়াত কাৰ্বি মানুহবিলাকৰ কাৰণে ইমান বেয়া বেয়া কথা কৈছে, ইমান আমাৰ কাৰণে ঠাট্টা কৰিছে, আমাক বেয়া বেয়া কথা কৈছে, আনপাৰ্লিয়ামেণ্টাৰী ভোট, আনকনষ্টিটিউচনেল ভোট তেওঁলোকে যিটো এক্টিভিটিজ কৰি আছে এইটো আমি কেতিয়াও মানিব নোৱাৰোঁ বুলি আজি এই পিচফুল প্ৰটেষ্ট আমি ইয়াত কৰিছোঁ।